নমস্কাৰ। আপোনাৰ ঘৰত যদি হাই ইল্ডিং মানে বেছি গাখীৰ দিয়া গৰু আছে, যেনে ধৰক আপোনাৰ হলষ্টেইন ফ্ৰিজিয়ন, যাক আমি এইচএফ বুলি কওঁ, বা জাৰ্চি হওক বা জাৰ্চি ক্ৰছ হওক বা এইচএফৰ ক্ৰছ হওক, সেনেকুৱা ধৰণৰ যিখিনি বেছি গাখীৰ দিয়া গৰু আছে, সিহঁতে পোৱালি দিয়াৰ পিছত আপোনালোকে বহুত ধৰণৰ প্ৰব্লেম ফেচ কৰে, মানে বহুত ধৰণৰ অসুবিধা আপোনালোকে পায়। তাৰ ভিতৰত এটা হ'ল আপোনাৰ উহাৰ ফুলা। তাৰপিছত আপোনাৰ কিছুমানৰ কি হয়, আপোনাৰ যিটো আমি প্লেচেণ্টা বুলি কওঁ, ফুল বুলি কয়, যিটো ফুলটো সময়ত নপৰে, তাক ডক্তৰ মাতি আকৌ ওলাব লগা হয়। তাৰপিছত কিছুমানৰ কি হয়, এটা ডাঙৰ প্ৰব্লেম এটা হয়, সেইটো হ'ল গৰুটো পোৱালি দিয়াৰ পিছত বহুত দুৰ্বল হৈ যায়। দুৰ্বল হৈ যাই পিনে গৰুটো মাটিত প্ৰথমতে বহি পৰে, তাৰপিছত গৰুটো শুই যায়। আপোনাৰ শুই যায়, মই ফটোত আপোনাক দেখাইছোঁ, সেনেকুৱা ধৰণৰ, যিটো লেটাৰেল ৰিকাম্বেঞ্চি বুলি কয়। আপোনাৰ ফাৰ্মৰ জীৱনত আপোনাৰ এই প্ৰব্লেমটো আপোনালোকে সন্মুখীন হৈছে। আৰু তেতিয়া কি কৰে, আপোনালোকে ডক্তৰক মাতাৰ লগে লগে কি হয়, ডক্তৰে আহি চেলাইন দিয়ে, লগতে কিছুমান মেডিচিন দিয়ে, আৰু কিছুমান গৰু লগে লগে থিয় হৈ যায়। চেলাইনটো দিয়াৰ পিছতে থিয় হৈ যায় আৰু একদম সুস্থ হৈ যায়। কিন্তু কিছুমান গৰুৰ কি হয়, আপোনাৰ চেলাইন দিয়াৰ পিছতো নুঠে, বা 2-3 দিন সেনেকৈ বহি থাকে, বা সেই গৰুটোক আপুনি লাষ্টত উঠাবও নোৱাৰে, আৰু আল্টিমেটলি কি হয়, শেষত গৰুটো মৃত্যুমুখত পৰে। এই প্ৰব্লেমটোৰ নাম কি জানেনে? এই বেমাৰটোৰ নাম হ'ল মিল্ক ফিভাৰ, মানে গাখীৰ জ্বৰবোৰ। এই যিটো আপোনাৰ বেমাৰ আছে, এইটো আপোনাৰ বিশেষকৈ গাখীৰৰ লগত জড়িত। যেতিয়া গৰুৱে প্ৰথম পোৱালি দিব, তাৰপিছত যেতিয়া তাৰ পৰা বডিৰ পৰা গাখীৰটো ওলাই, তেতিয়া তাৰ গাৰ পৰা কেলছিয়াম যিটো থাকে, কেলছিয়ামটো সম্পূৰ্ণভাৱে ওলাই যায়। আৰু যেতিয়া কেলছিয়ামটো সম্পূৰ্ণভাৱে ওলাই যায়, তেতিয়া তাৰ বডিৰ মানে দেহৰ কেলছিয়ামটো নাইকিয়া হৈ যায়, আৰু তেতিয়া গৰুটো দুৰ্বল হৈ মাটিত সেনেকৈ প্ৰথমে বহে, তাৰপিছত শুই যায়। তাৰপিছত আপুনি গৰুটোক উঠাব নোৱাৰে, বা কেতিয়াবা আপোনাৰ কেলছিয়াম চেলাইন দিয়াৰ লগে লগে গৰুটো সম্পূৰ্ণ সুস্থ হৈ যায়। এই মিল্ক ফিভাৰটো আপোনাৰ বেমাৰটো হোৱাৰ পিছত চিকিৎসা কৰিলে বহুত আপোনাৰ ৰিস্ক থাকে, বহুখিনি ৰিস্ক থাকে, যে গৰুটো ভাল কিছুমান ক্ষেত্ৰত নহ'বও পাৰে। গতিকে আমি এই বেমাৰটো কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰি, তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। আমি বেমাৰটো কেনেকৈ নোহোৱাকৈ ৰাখিম, তাৰ আগতে মই বেমাৰটো কেনেকৈ হয় তাক মই ক'ব বিচাৰিছোঁ। এই বেমাৰটোক আমাৰ ভেটেনাৰী লেংগুৱেজত প্ৰডাকশ্যন ডিজিজ বুলি কয়। মানে এইটো উৎপাদনৰ লগত জড়িত এটা বেমাৰ। উৎপাদন মানে হ'ল গাখীৰৰ উৎপাদন। যেতিয়া গৰু এটাই আপোনাৰ গাখীৰ দিয়ে, গাখীৰত বডিৰ গোটেই কেলছিয়ামখিনি ওলাই যায়, আৰু বডিৰ যেতিয়া গোটেই কেলছিয়ামখিনি ওলাই যাব, তেতিয়া কি হয়, পেৰাথাইৰইড বুলি হৰমন এটা থাকে, সেই হৰমনটোৱে আমাৰ হাড় মানে বনৰ পৰা কেলছিয়ামটো লৈ আহি বডিত লৈ আহে। এইটো হ'ল আপোনাৰ নৰ্মেলি এই বস্তুখিনি হয়, সচৰাচৰ এই বস্তুটো হয়, যেতিয়া গাখীৰটো দিয়ে, তেতিয়া বনৰ পৰা হাড়ৰ পৰা কেলছিয়ামটো পেৰাথাইৰইডে আপোনাৰ তেজলৈ লৈ আহে, তাৰ ফলত তেজত কেলছিয়ামৰ মাত্ৰাটো কমি নাযায়। কিন্তু ধৰি লওক যিখিনি আপোনাৰ হাই প্ৰডিউচিং গৰু, মানে বেছি গাখীৰ দিয়া গৰু, সিহঁতে বহুত গাখীৰ দিলে একেলগে গোটেইখিনি কেলছিয়াম আপোনাৰ ওলাই যায়। তাৰ ফলত কিছুমান ক্ষেত্ৰত বনৰ পৰা আনিলেও কি হয়, বডিৰ দেহৰ কেলছিয়ামখিনি আপোনাৰ যিখিনি লাগে সেইখিনি পোৱা নাযায়। আপোনালোকে এই প্ৰব্লেমটো, এই অসুবিধাটো নহ'বলৈ কিছুমান কাম কৰিব পাৰে। এইটো আচলতে কেলছিয়াম, ভিটামিন ডি আৰু পেৰাথাইৰইড হৰমন জড়িত এটা বেমাৰ। আপোনালোকৰ বহুতেই বেছি গাখীৰ দিয়া গৰুক কেলছিয়াম খুৱায়, মিনাৰেল মিক্সাৰ খুৱায়। এতিয়া প্ৰশ্নটো হ'ল, আপোনালোকৰ মনত আহিছে যে আমিতো কেলছিয়াম খুৱাই থাকোঁ, তাৰ পিছতনো মিল্ক ফিভাৰটো কিয় হ'ল? আচ্ছা, ইয়াতে কথা আহিব আপোনাৰ পেৰাথাইৰইড হৰমনটোৰ। আপুনি এটা কাম কৰিব সদায়, যেতিয়া গৰুটো 7 মাহৰ গাভিন থাকিব, তাৰপিছত আপুনি কেলছিয়াম খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি যিদিনা পোৱালি দিব, পোৱালি দিয়াৰ লগে লগে আপুনি তাক কেলছিয়াম জেলৰ বটল আহে, কেলছিয়াম জেলৰ বটল এটা খুৱাব, আৰু 12 ঘণ্টাৰ মূৰে মূৰে টোটেল 3টা কেলছিয়ামৰ বটল খুৱাব। এতিয়া কথাটো হ'ল, আপোনালোকে কি কৰে, আপোনালোকে কৰে যে যেতিয়া গাভিন থাকে, পোৱালি যিদিনালৈ নিদিয়ে সিদিনালৈ কেলছিয়ামটো একদম সদায় খুৱাই থাকে, আৰু পোৱালি দিয়াৰ লগে লগে আপোনালোকে কেলছিয়াম খোৱা বন্ধ কৰি দিয়ে, হয়নে নহয়? এতিয়া 7 মাহৰ পিছত যদি আপুনি কেলছিয়ামটো দিয়ে, তেতিয়া কি হয়, আমাৰ যি পেৰাথাইৰইড হৰমনটো আছে, সি কি কৰে, হাড়ৰ পৰা কেলছিয়ামটো তেজলৈ লৈ আহে। আপুনি যেতিয়া কেলছিয়ামটো খুৱাই থাকিব, তেতিয়া হৰমনটোৱে দেখিব যে তেজততো কেলছিয়াম আছে, মোৰতো এতিয়া কাম নাই, মই এতিয়া হাড়ৰ পৰা কেলছিয়ামটো নিব নালাগে। তেতিয়া হৰমনটো এলেহুৱা হৈ যায়। সি ভাবে, আৰে কামটোতো হৈ আছে, তেজততো কেলছিয়ামটো আছে, মই হাড়ৰ পৰা কিয় নিব লাগে? তেতিয়া সেই হৰমনটো এলেহুৱা হৈ যায়,
আৰু এলেহুৱা হোৱাৰ ফলত কি হয়, যেতিয়া পোৱালি দিয়াৰ লগত যেতিয়া গাখীৰটো আপুনি গোটেইখিনি খীৰাই দিলে, গাখীৰ খীৰাই দিয়াৰ লগে লগে কেলছিয়ামটো আমাৰ তেজত থকা কেলছিয়ামটো ওলাই যোৱাৰ লগে লগে এই এলেহুৱা পেৰাথাইৰয়ড হৰমনটোৱে হাড়ৰ পৰা কেলছিয়ামটো আনিব নোৱাৰে। সেইটো হ'ল প্ৰথম এটা আপোনালোকে জানিব লগা কথা যে 7 মাহৰ পিছত 7 মাহ গাভিন হোৱাৰ পিছত কেলছিয়ামটো দিব নালাগে। আৰু আপোনালোকে কি কৰিলে, আপোনাৰ এইমাত্ৰ মই ক'লো এলেহুৱা হৈ যোৱাৰ ফলত কি হয়, গাখীৰটো দুই দিয়াৰ লগে লগে কেলছিয়াম আনিব নোৱাৰিলে, আৰু তাৰপিছত আপোনালোকে কি কৰে, পোৱালি দিয়াৰ পিছতো কেলছিয়ামটো নোখোৱাই, গতিকে গৰুটো আকৌ কেলছিয়ামৰ অভাৱ হয়। আল্টিমেটলি কি হয়, গৰুটো কেলছিয়ামৰ অভাৱত মাটিত শুই পৰে, আৰু যাক আমি মিল্ক ফিভাৰ বুলি কওঁ। এতিয়া আপোনালোকে গম পালে নহয় মিল্ক ফিভাৰটো কি বস্তু। এতিয়া ইয়াক কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰে। আমি কিছুমান কাম কৰি মিল্ক ফিভাৰ নোহোৱাকৈ ৰাখিব পাৰোঁ। তাৰ ভিতৰত প্ৰথম মই ক'লোৱেই 7 মাহৰ পিছত কেলছিয়াম নিদিব। তাৰ পিছত আপোনালোকে কি কৰিব, পোৱালি জন্ম হোৱাৰ লগে লগে কেলছিয়াম জেল এটা খুৱাব, 12 ঘণ্টাৰ মূৰে মূৰে টোটেল 3টা কেলছিয়াম জেল খুৱাব। তাৰপিছত আৰু যদি গৰুটোৰ আগতে মিল্ক ফিভাৰ বা গাখীৰ যদি হৈ গৈছিলে, সেনেকুৱা গৰুক কি কৰিব জানেনে, বা অকল সেনেকুৱাই নহয়, যিখিনি বেছি ধৰি লওক 10 লিটাৰ 12 লিটাৰ গাখীৰ দিয়ে, তেনেকুৱা গৰুক কি কৰিব, কিছুমান এনায়নিক সল্ট আহে, মানে কিছুমান নিমখ জাতীয় পদাৰ্থ আহে, সেইবিলাক আপুনি গাইজনীয়ে পোৱালি দিয়াৰ 10 দিনমান আগৰ পৰা যদি খুৱাই, তেতিয়াহ'লে আপোনাৰ মিল্ক ফিভাৰৰ পৰিমাণটো বা মিল্ক ফিভাৰ হোৱাৰ সম্ভাৱনাটো বহুখিনি কমি যায়। এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া যে আপুনি সকলো গৰুতে এনায়নিক সল্ট খুৱাব নে নোখুৱাব। আপুনি এটা কাম কৰিব, যদি আপোনাৰ গৰুটোৰ আগতে মিল্ক ফিভাৰ হৈ গৈছে বা গাখীৰ হৈ গৈছে, তেতিয়াহ'লে আপুনি পাৰিলে এজন ডক্তৰক মাতি আনি দেখাব যে মোৰ গৰুটো এনেকুৱা আগতে হৈ গৈছিলে, ইয়াক মই এনায়নিক সল্ট খুৱাম নে নোখুৱাম, মানে সেই নিমখ জাতীয় পদাৰ্থটো খুৱাম নে নোখুৱাম। তেতিয়া ডক্তৰজনে চাই আপোনাক কথাটো ক'ব যে এইটো খুৱাব পাৰিবা বা এইটো খুৱালে হ'ল, তেতিয়াহ'লে আপুনি খুৱাব। আৰু যিখিনি 10ৰ পৰা 12 লিটাৰ গাখীৰ দিয়ে, সিহঁতক আপুনি পোৱালি দিয়াৰ 10 দিনমান আগৰ পৰা এনায়নিক সল্টটো দিলে মিল্ক ফিভাৰ হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। আপুনি বজাৰত বিভিন্ন ব্ৰেণ্ড নেমত এই এনায়নিক সল্টবোৰ পায়। আপুনি ওচৰৰ যিকোনো ডক্তৰ এজনৰ লগত যোগাযোগ কৰিলে তেখেতে আপোনাক এই এনায়নিক সল্টবোৰৰ কথা কৈ দিব। আৰু আপুনি এই কামখিনি কৰিলে আপোনাৰ গৰুটোক এই মিল্ক ফিভাৰ, মানে গাখীৰ জ্বৰ নামৰ এই ডাঙৰ প্ৰডাকশ্যন ডিজিজ, মানে উৎপাদনৰ লগত জড়িত বেমাৰটোৰ পৰা বচাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি গৰু, ছাগলী, কুকুৰ, মেকুৰীৰ সম্পৰ্কীয় কিছুমান বেমাৰ যদি জানিবৰ ইচ্ছা থাকে, আপুনি মোক কমেণ্ট কৰিব। মই আপোনালোকৰ কমেণ্টবোৰ চাই আপোনালোকৰ যিখিনি বেমাৰৰ কথা জানিব লগা আছে বা যিখিনি বেলেগ কথাও জানিব লগা আছে গৰু, ছাগলীৰ সম্পৰ্কীয়, কুকুৰ, মেকুৰীৰ সম্পৰ্কীয়, মই সেইখিনিৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে আপুনি আমাৰ আছামিজ ভেট নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আপুনি ফেচবুকত পশুসাৰথী ভেটেৰিনেৰী নামৰ পেজটোতো আমাৰ ভিডিঅ'বোৰ পাই যাব। ধন্যবাদ।